হে গাইজ, কি খবৰ? ভালনে? মোৰতো ভালেই। চুমি আকৌ এটা পুনৰ ভিডিঅ' লৈ আপোনালোকৰ মাজত এয়া কি পিছে দেখিছেনে? এইটো হ'ল ওলকচু। ফাৰ্ষ্ট টাইম ময়ো দেখিছো পিছে দেই। নাহাঁহিব, ওলকচু দেখা নাই। সদায় মায়ে এইবোৰ কৰে, মই ফাৰ্ষ্ট টাইম কৰিছো। এইটো কাৰণে মই ওলকচু দেখাও নাই। ভালকে মানে এনেকে দেখা নাই কেনেকুৱা কি কথা। চাওকচোন দেখিবলৈ কেনেকুৱা ধৰণৰ। তো ভালকে ধুই ললো। এয়া আনিছিলো বৌহেঁতৰ ঘৰৰ পৰা হা। আজি দুদিনমানৰ আগত দিছিলো, ভিডিঅ'টো পাইছিলে চাগে। ৰঙাগৰা গৈছিলো, বৰপাহেঁতৰ ঘৰত খান্দিছিলে, তো তাৰে দি পঠিয়াইছিলে। তো এতিয়া ব'লক ওলকচু আচাৰ বনাওঁ। ময়ো ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছো বাৰু। কেনেকুৱা হৈছে ক'বচোন, আৰু আপোনালোকৰ কেনেকুৱা হয় ৰেচিপিবোৰ ক'ব। তো এইফালে ভালকে কাটি ললো, কাটি লৈ পানীখিনি বইল কৰি ললো, তাতে নিমখ দি ললো, লৈ পেলাই গোটেইখিনি তাত বইল হ'ব দিলো। বইল পুৰাকে নিসিজিলেও হ'ব, মানে সিজাব একেবাৰে ফেলফেলীয়া হৈ যোৱাকে নহয়, সিজাই পেলাই। মোক পিছে এইটো মোৰ ৰেচিপি নহয়, মোৰ মাৰ হয়। ট্ৰাই কৰিবচোন দেই। মোৰ কেনেকুৱা হৈছে জনাম বাৰু। মই বাৰু মোৰ হাতৰ ফাৰ্ষ্ট ট্ৰাই কৰিম। মা হাতৰ খায়ে থাকো বাৰু, বহুত টেষ্টি। মা এতিয়া অসুখীয়াৰ কাৰণে অলপ বনাব নোৱাৰা হ'ল, তো ময়ে বনাইছো আৰু ভালো লাগে, যিহেতু আচাৰ খাই মই বহুত ভাল পাওঁ। তো সেইটো কাৰণে নিজে ট্ৰাই কৰিছো। এইফালে ভালকে বাকলিখিনি গুচাই ল'ব। আৰু এটা কথা, কচুখিনি কাটোতে যে বহুত খজুৱাই। পাৰিলে হাত মোজা পিন্ধি ল'ব, মানে প্লাষ্টিকৰ আহে যে, নহ'লে পলিথিন চলিথিন থাকিলেও পিন্ধি ল'ব। মই যে নাজানো, মাও ক'ব পাহৰিলে, ইমানেই খজুৱাইছে। তাৰপৰা ইয়াত হালধি, নিমখ আৰু কালজিৰা দি পেলাই ভালকে সানি ল'লেই হ'ল। যিহেদি সানে আৰু, হাত ইউজ নাই কৰা মই। পিছত গোন্ধাই যাব পাৰে, সেইটো কাৰণে গিলাচ এটা দিয়ে ভালকে গোটেইখিনি মিক্স কৰি লৈছো। মিক্স কৰি পেলাই ৰ'দত এদিনৰ কাৰণে ৰাখি দিছো। এয়া চাওক, ভালকে মিক্স হৈ গ'ল। মিক্স কৰি পেলাই এদিন ৰ'দত পুৰা মানে ৰাখি দিছো। ৰাখি পেলাই যাতে তাৰ পানীটো যিমান আছে শুকাই যায়। এয়া দেখিছে নাই, শুকাই গ'ল। শুকোৱাৰ পিছতহে মই ইয়াত মছলা এড কৰিম। এইফালে নহৰু আধা লৈ লৈছো। নহৰু দি পেলাই অলপ তেল, পুৰা তেলো নহয়, অলপ তেল লৈছো। আৰু এইফালে পাঁচফোৰণ চব আছে ইয়াত। চব একেলগে মিক্স কৰি পেলাই একেলগে দি দিছো, আৰু একেলগে ভাজি পেলাই এইখিনি খুন্দি ললো। খুন্দি তাত দি দিছো, আৰু এইখিনি তেলখিনি জাষ্ট মিক্স কৰিবলে। পিছত আকৌ মই তেল দিম বাৰু। এতিয়া জাষ্ট মছলাখিনি সোমাবলে আকৌ এক ৰ'দ মৰাম আজি। মৰাই পেলাই কালিহে মই এইখিনি ভৰাম। তো ব'লক। আৰু টেঙা হ'বৰ কাৰণে নেমু টেঙাও ইউজ কৰিব পাৰে, বেলেগো ইউজ কৰিব পাৰে। আমাৰ ঘৰত ভিনেগাৰ আছিলে, তো ভিনেগাৰকে দি দিলো। ভিনেগাৰ দিলে আৰু আচাৰখিনি বহুত দিনলৈকে ভালো হৈ থাকে বোলে। তো সেইটো কাৰণে ভিনেগাৰকে ইউজ কৰিলো। আপোনালোকৰ ওচৰত যদি ভিনেগাৰ নাথাকে, তো তেতিয়াহ'লে নেমু ইউজ কৰিব পাৰে। নেমু ভাল, অকণমান টেঙা টেঙা ফ্লেভাৰ এটা আহে, সেইটো কাৰণে ভালকে মছলাখিনি মিক্স কৰি ল'ব, যাতে ভিনেগাৰখিনি আৰু গোটেই পাঁচফোৰণ মছলাখিনি, নহৰু চহৰু ভালকে সোমাই যায় তাত ফ্লেভাৰটো। এয়া তাৰপৰা অলপ দেৰি ৰ'দত দিলোঁ। ৰ'দত দি মেলি তাৰপৰা চিচা বৈয়াম এটাত গোটেইখিনি ভৰাই লৈছোঁ। চিচা বৈয়াম থাকিলে ইউজ কৰিব পাৰে। প্লাষ্টিক বৈয়ামতছে চিচা বৈয়ামটো ভাল। আচাৰটো বহুত দিনলৈকে ভাল হৈ থাকে। প্লাষ্টিক বৈয়ামত অকণমান খোৱাটো ইমান ভাল নহয় বুলি কয়, আৰু সেইটো কাৰণে চিচা বৈয়ামতে দিছোঁ। আৰু এইফালে তেলখিনি অলপমান গৰম কৰি পেলাই ঠাণ্ডা কৰি লৈছোঁ। তাৰ পিছত ইয়াত দি দিছোঁ। পিছে মই ইয়াত জলকীয়া এড কৰা নাই এতিয়ালৈকে, জলকীয়া দিমহে পাছত। প্ৰথমত এনেকৈ দুদিনমান ৰাখি লওঁ, তাৰপিছতহে মই জলকীয়া এড কৰোঁ। তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। বাই।